মুছলমানৰ আগ্ৰাসনৰ কাৰণে বাহিৰৰ পৰা অবৈধ বিদেশী আনি সংস্থাপিত কৰি অসমৰ সমাজ জীৱনক তেওঁলোকে সুৰক্ষা দিব। এনেকুৱা ধৰণৰ চিন্তা, এনেকুৱা ধৰণৰ ভীৰু মানসিকতা, এনেকুৱা ধৰণৰ দুৰ্বল স্বাভিমানী মানসিকতা অসমৰ জনগণে কেতিয়াও গ্ৰহণ কৰা নাছিল, কেতিয়াও গ্ৰহণ নকৰে। আমাৰ কাৰণে বিদেশী হিন্দুৱে হওক, মুছলমানে হওক, কোনো কাৰণতে ২৫ মাৰ্চৰ পিছত অহা বিদেশীৰ পূজা অসমৰ জনগণে কেতিয়াও গ্ৰহণ নকৰে। ইয়াৰ সংখ্যা ৫,০০,০০০ হওক বা ৫,০০০ হওক বা ৫,০০০ হওক, অসমৰ জনগণে কোনো বিদেশীৰ পূজা কেতিয়াও গ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত নহয়, এই কথা স্পষ্ট। বিদেশী আহিলে থাকিবলৈ আমি ঠাই দিব লাগিব। আপোনালোকৰ এই তামোলপুৰৰ ভিৰঞ্জা অধ্যুষিত এই অঞ্চলৰ আপোনালোকৰ